Hey, Guruchu, Ali pai bisri suko bagel. Kiba hol my zamini my zamini suko bagel. Hey, my jahan, what's the loss? Our home. It's nice. Oh, bagel Guruchu. চকুৰ পাৰো গেছে এই আমাৰ হেচু ঘৰত হেংটাই মৰিব গৰু চৰু উলি নাছে এই গুৰু বাপে এই ঘৰত এনাই থাকবো কি বা ক'ত থাকে ভাইটি গৰু এটা দেখিছিলে নেকি না কেনে আছিল মোক দৰে এই গৰুটো নেকি যাওঁতে যা Ikhog bagel roju my jamini Hello? Ko. Kali যাবা লাগব নেকি মই ঠিক আছে মই যাম না হুচাই যাম হুচাই নাই তুমি চিন্তাই নকৰবা মই যত ফাইনেলে নাই মই তোমাৰ কোনো ভয় নকৰো যে মই তোমাৰ মায়েৰেকো ভয় নকৰো বাপেৰেকো ভয় নকৰো মই যত যাম কিন্তু তুমি ক'ত লগ কৰিব লাগিব খালি ক তিনিআলি ঠিক আছে মই তিনিআলিত যাম তুমি চিন্তা নকৰবা মই যত যামে তুমি চিন্তাই নকৰবা মই যত যাম তিনিআলি চকত তুমি ৰখি থাকিবা মই তোমাক লগ কৰাটো ফাইনেল আৰু চাবা কিন্তু মই কিন্তু মিছ নকৰো মই যামেই তুমি চিন্তা নকৰবা কি বা কথা ভাইটি নাই কথা নাই নাই ঠিক আছে হ'ব কথা নাই মই যাম খুৰা কি হে তোমাকে মাতিছে ৰবা গৰু এটা চকুত পচিছিল নেকি না ছাৰ ৰ'বাচোন 1 মিনিট মোৰ এই এজন খুৰা আছে কিবা বোলে কয় কি গৰু এটা চকুত পচিছিল নেকি না গৰু চকুত পচিছিল এবাৰ যাওকচোন আজিকালি চলিক কথা কয় চকুত সদা বুলি আজিকালি চলিক কথা কয় কি হব আজিকালি চলি কি কথা সুধবি কেইটামানে কব দেখা নাই কেইটামানে বা চকুই নহয় দে কবা গেছে ঠিক আছে হেৰি কৰাচোন 5 কাৰ্টন তুমি দি দিয়া আৰু ৰিচিপ্টটো তুমি লৈ ল'বা হা ৰিচিপ্ট নিদিয়াকৈ বস্তু নিদিবা হা ৰিচিপ্টটো ল'বা হা কি বা হ'ল গৰুটো ভাবিও নাপাওঁ আজিকালি চলি কি সুধবি কেইটামানে কব দেখা নাই বিচৰি ভোকাই লাগছি এতিয়া ঘৰতে যাওঁ দে কি কৰিবি ঠিক আছে বাপা আজি কেনেকৈ যাম মই বাপা আহি যাব নোৱাৰোতো মই বাপা তই বাপা নিজৰ ভিতৰত নহয় নে তই নিজৰ ভিতৰত খেপলা নহয় নে তই হয় দিয়ক তোক দেখোন আজিকালি দেখাই নাপাওঁ মই দেখা নাই মানে মই দিলে গুৱাহাটীত থাকোঁ গুৱাহাটীত আজিকালি গুৱাহাটীততো চাকৰি হৈ গ'ল না মোৰ কি কাম কি চাকৰি চাকৰি মানে মোৰ এই চিৰাখানাত চিৰিয়াখানা কচোন চিৰিয়াখানাত কি কৰা চিৰিয়াখানাত মানে মোৰ খুৰা কি ক'ব কাম মোৰ মানে সেনেকুৱাই আৰু কাম মানে চিৰিয়াখানাততো জানেই বাঘবিলাক আছে বাঘক মই মানে কি ব্ৰাছ কৰিব লাগে কিয় হয় এতিয়া মানে বাঘতে মানে মাংসবিলাক খাইতো মাংস খালি আপোনাৰ চেণ্ট ওলাই থাকে চেণ্ট ওলাৰ বিনিময়ত মানে তাত ব্ৰাছ কৰি দিলে চাফা হয় তেতিয়া মানুহবিলাকে চাই ভাল পায় সেনেকুৱাই আৰু তাতে আৰু মোৰ সেয়ে আৰু কাম বেলেগ কাম আৰু কি কৰিম আৰু পইচা পাতি ভাল পইচা পাতি নোহোৱাকৈ কাম কৰিম জানো মই পইচাটো থাকিবই বহুত পইচা থাকে মোৰ আমাৰ ইও ঘৰত এনাই থাকে তাকো সুৰকে দিবে মানে আপোনাৰ এই যে ল'ৰাটো যাব পাৰে গ'লে কি আৰু কাম চাই দিব পাৰিম মই কি আছে আৰু মোৰ হাতত কাম আছে দেচোন কি কাম আছে বহুত ধৰণৰ কাম আছে এতিয়া কৰিব পাৰে নে নোৱাৰে সেইটোৱে ডাঙৰ কথা হ'ব কিবা কাম মানে ধৰি লওক চাপ'জ মই এটা
কৈ আছোঁ আপোনাক, আপুনি শুনি লওক। কাম আছে যিটো আমাৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ দলংটো যে আছে, এই দলংটোত আছে। দলংটোত মানে মেটেঙাবিলাক আহি থাকেতো, মেটেঙাবিলাক ঠেলি দিব লাগে। আৰু আপোনাৰ এটা আছে আপোনাৰ কাম যি আমাৰ ইলেক্ট্ৰিক। ইলেক্ট্ৰিক মানে আপোনাৰ লাইট যে ঘৰত যে লাইট জ্বলাই, তাতে মেইন আছে পচত যে লাগি আছে তাঁৰবিলাক, দুডাল থাকে কোনোবা 4ডাল থাকে। এই তাঁৰবিলাক তেনে কাৰেণ্ট থকা অৱস্থাত জিকা কাপোৰ এখন লৈ বঢ়িয়াকৈ মুচি যাব লাগে। আমাৰ ই সেইটো পাৰবো পাৰিলে ভালে। হেৰি তাৰমানে কি জানা, ব্ৰহ্মপুত্ৰ যিটো কাম দিছে তই, ব্ৰহ্মপুত্ৰ না কি যিটো কাম দিছে তই, সেইটো কাম তাৰমানে সি পাৰবেন নহয়, কাৰণ আমাৰ সি পানীক বহুত ভয় কৰে। হ'ব বাৰু, এইটো কৰিলে হ'ল ইলেক্ট্ৰিক। ই এইটো পাৰবো, এইটো আমাৰ গাছৰ চব বেষ্ট তাত। ঠিক আছে হ'ব, ঠিক আছে বাৰু। মই ছাৰৰ লগত কথা পাতি মই আপোনাক জনাই দিম। আমাৰ সি পাৰবো যা। ঠিক আছে, পাৰিলেতো ভালেই আৰু পইচাও বেছি আছে তাত, কৰিব পাৰে আৰু। ঠিক আছে, আহিছোঁ মই। যাচোন আজি আমাৰ তাত আহিছোন, যাচোন তাক কবি তই। ঠিক আছে, মই গধূলি এপাক আহি যাম। যা, আৰু তাক থাকিব দিলে হ'ল আৰু নাকি? ঠিক আছে, আহিছোঁ হে। যা। সিদিনা এটাক কিবাকৈ বেল বনালে। আজিকালি বুঢ়া হৈও ইমান বুৰ্বক থাকে। চাও এই বে ইগলিয়া চলি, আমার চলি ঘর থাকাত বারে একো নাই আমার চলির। দেখছে এই মুজর ভিজার বুজক চলি, তাক দেখছে কি চলি হয়েছি, তাক আজি যাই গরু কিছু নাপুই কি করা হে সাতটা গেল ঘুমাই আজি আজি একো দিম মই আজি ইয়াৰ খালি খৰ ঘুম একো দিছো ৰহ তো আজি বাচ্চা ক'ত মৰলি তই? খালি হা কৰবে যাবা ৰ কি হ'ল হজম কৰবে যাবা মই যাওঁ হজম কৰোঁ কি আছে এই তাক হেৰি মুজৰ পিছত খোকলাম দেখা নাই হেবলাক কি হ'ল কি হ'ল বিটি কি হোৱা নাই কি হ'ল বিটি কি হ'লে হা হা কিবা হ'ল না কি হয় ওই তোর মুখত ভাল বাহা নাই যাও সি গুৱাহাটীত থাকি পেলাই আজি কি মানুহ হৈছি কি চলি সি কি হৈ গেল কেনা আহিছি সি আজিকালি কি কৰে জানা কি কৰে সি আজিকালি চিৰিয়াখানাত থাকে সি আজিকালি চিৰিয়াখানাত কি কৰে বিটি চিৰিয়াখানাত সি আজিকালি কি বুলি কৈছিল ৰ সি আজিকালি বাঘক ব্ৰাছ মাৰে কি কয় কি কৈছে বাঘক কোনোবা ব্ৰাছ মাৰে নেকি সি কৈছি তোকো এটা কাম দিছি তই কিন্তু এইবাৰ তাৰ লগত কি কাম তই এতিয়া বলচল মাত থাকিলি নহয় তাৰ কথা শুনছে তই আজি যাব লাগবো দেই শুন সি আজি আহিব আজি আহিলে তোক কব কেনে যায় তই যাব লাগবো কিন্তু তই এটা কাম দিছি মোক কামটো কৈছি কামটোৰ কথা কি কাম দৰমহা হৈছে ভাল বহুত পইচা বোলে কি কাম কৈছোন কামটোৰ কথা কিবা বোলে লাইন যে আছে ইলেক্ট্ৰিক হয় দে ইলেক্ট্ৰিক দে ইলেক্ট্রিক লাইন যে লৈছো আমি এই লাইনৰ তার গিলা লাইন থাকান্তে আন ভিজা কাপড় দিব ভিজা কাপড় দি মুসপে লাগে কি So, আমি আজি এইটো নতুনকৈ ইউটিউব চেনেল খুলিছোঁ চেনেলটোৰ নাম হ'ল আছামিজ ফানি মিডিয়া আমি আজি প্ৰথম ভিডিঅ' দিছোঁ এইটো গতিকে এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেন্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব আৰু ঘণ্টাটো বজাব নাপাহৰিব দেই এনেকে দবাই দিব